নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। মানে আজি টপিকটো হ'ল আমাৰ গাঁওখন। মানে গাঁওখনত কি আছে সম্পূৰ্ণভাৱে আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকক আৰম্ভণিৰ পৰা শেষলৈকে। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে গাইছ, আমি আহি বৰ্তমান এই দোকানখন পালোঁ, য'ত আমি পুৱা গধূলা আবেলি ইয়াতে বহি কিনে আড্ডা দিওঁ। মানে এইখনেই দোকান বৰ্তমান বন্ধ হৈ আছে, পাছত খুলিব। দোকানখনৰ অলপমান ফুটেজ আপোনালোকক দেখুৱাই দিম। এতিয়া আমি যাওঁ আৰু দেখুৱাবলৈ কিছুমান বস্তু আছে, সেইবোৰ দেখুৱাওঁ। মানে গাইছ, আমাৰ গাঁৱত একেকেইজনো আছে। আৰু এইটো হ'ল আমাৰ গাঁৱৰ ভোজ খালিফা। এইটো দেখিবলৈ পাইছে, এইটো হ'ল ইটাৰ ভাটা। আৰু ইয়াতে দেখিবলৈ পাইছে এখন মাটিৰে পাহাৰ। মানে ইয়াতে মাটিৰে পাহাৰ বনাইছে। আৰু এইটো চিমনি ভাটা। ইয়াতে আমাৰ ইয়াতে চিমনি ভাটা প্ৰায় 3-4টা আছে। আৰু মানে সকলোতছে ইয়াতে গাড়ী চলে, আমি কওঁ ঠেকালি গাড়ী, সেইবোৰ ইয়াতে বেছিকৈ চলে। আৰু ইয়াত ল'ৰাবোৰে ইয়াতে সৰু ল'ৰাবোৰে ইয়াতে খেলা খেলি আছে। তাতে গৈ আপোনালোকক ভিডিঅ'টো অলপ দেখুৱাওঁ। আৰু আহি ইয়াত দেখিবলৈ পাইছে, ইয়াত সৰু ল'ৰাবোৰে ইয়াতে খেলা খেলি আছে। ইয়াত দেখিবলৈ পাইছে, ইয়াত ফুটবল খেলাই আছে। এইখনে হৈছে খেলপথাৰ। ইয়াতে কেতিয়াবা ল'ৰাবোৰ আহি কিনে ইয়াতে খেলা খেলে। আৰু কি হাঁহি কি আছা? আৰু ইয়াৰ কাষতে দেখিবলৈ পাইছে আপোনালোকে ইয়াতে খেতি পথাৰ। চোৱা কি ধুনীয়া সেউজীয়া ইয়াত খেতি পথাৰৰ দৃশ্য দেখিবলৈ পাইছে ইয়াতে। চাওক একবাৰ। কি ধুনীয়া খেতি পথাৰ ইয়াত দেখিবলৈ পাইছে। আৰু কিছুমান বস্তু দেখুৱাবলৈ আপোনালোকক আছে। তাতে পাহাৰৰ ওপৰত যাম এতিয়া, আৰু আপোনালোকক কিছুমান ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিম। মানে গাইছ, আমি আহি বৰ্তমান এখন হ'ল হাইস্কুল। ইয়াতে আহি কিনে এইখনে হাইস্কুল। ইয়াতে আমি পঢ়িছিলোঁ আগতে, বৰ্তমান এতিয়াতো নাই পঢ়া। আৰু ইয়াতে এটা বিল্ডিং হৈছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে আছে, ইয়াৰ পিছপিনে ইয়াতে বিল্ডিং হৈ আছে এটা। আৰু মানে গাইছ, এইটো হ'ল এইটো বিল্ডিং ইয়াতে হৈ আছে। এইটো বিল্ডিং ইয়াতে হৈ আছে। এই বিল্ডিংটো সম্পূৰ্ণভাৱে হোৱা নাই, এতিয়া বনাই আছে বিল্ডিংটো। আৰু এতিয়া আপোনালোকক আমি ওপৰৰ পৰা, পাহাৰৰ ওপৰৰ পৰা, যিহেতু মোৰ ড্ৰোন নাই, সেইকাৰণে ওপৰৰ পৰা আপোনালোকক কিছুমান ফুটেজ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি এতিয়া পাহাৰৰ ওপৰত গৈ আছোঁ। এয়া দেখিবলৈ পাইছে, পাহাৰৰ ওপৰত পুৰা একদম ওপৰত এইখন হাইস্কুল। এইখন হাইস্কুলখন গাইছ, এতিয়া মানে সম্পূৰ্ণভাৱে ভিডিঅ'টো আমাৰ শেষ হ'ল। আপোনালোকক দেখুৱালোঁ গোটাই আমাৰ গাঁওখন। কেনেকুৱা লাগিছে সেইটো কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু কিবা ক'বি নেকি? আমাৰ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু লগতে এটা কমেণ্ট কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টি বটনটো অলপ দবাই আমাক যাতে আৰু ছাপোৰ্ট কৰে, আগবাঢ়িবলৈ যাতে অলপমান উৎসাহ যোগায়, সেইবাবে আমাৰ কাৰণে ছাবস্ক্ৰাইব আৰু ঘণ্টি বটনটো দবাই দিব। বাই।